তই মই ভাবি আছো চা তই ভিডিঅ' ডিলিট কৰি দে তোৰ লগত মোৰ একো মতলব নাই তই ইউটিউবাৰ হওক কিবা ফেচবুকাৰ হওক ইনষ্টাগ্ৰামাৰ হওক মোৰ একো কথা নাই নমস্কাৰ প্ৰিয় দৰ্শক অন্য এটা প্ৰেংক কলৰ সৈতে মই আপোনালোকক চাইছো মই নৱজ্যোতি বৰাই আৰু মোৰ লগত আছে কেলা ভাই আৰু আনফালে কালু ভাই লগতে আমাৰ এজন জনপ্ৰিয় কটা ভাই একো নাই লাইক কমেন্ট শেয়ার দেখিছে हेलो हेलो ओ बिकु धाने কোনে ক'লে ओ মই এই খকেনে কৈছিলো অ ओ বাইদেউ ভালনে ভাল ভাল অ এই মই বিবিয়াল মোৰ ঘৰ অ তাহে তোৰ ভিডিঅ' বিলাক চালে ভালে আৰু দেই অ তাহে এই তই এনে আমাৰ হাজনে চালে কেতিয়া আহিবি তাহলে পূজাতহে যাম পূজা সময়ত এই লগ কৰিব বা কিবা ব্যৱস্থা হ'ব নি অ হ'ব অ এনে হাবাজান কোন মনত নো আৱাজান সেই খলিহা মাই অ এই মই যে এনে কোনফালে লগ কৰিব লাগিব বিহপুৰীয়াতে লগ কৰিবি নে নাই মই যাম বিপুয়াতে লগ কৰিব অ তই বিহপুৰীয়া হৈ আহিবি নি অ অ এই হেৰি কথা এটা আছিলে তোৰ লগত এই মানে এই মোৰ এই ল'ৰা নিচিনাই হয় আৰু সি মানে ভিডিঅ' দুটামান বনাই থাকে এই তোৰ লগত বোলে কিবা কথা পাতে অ হেল্ল' অ তই ভিডিঅ' বনাও হয় নাই অ তই প্ৰেংক কলৰ ভিডিঅ' কৈছিলে হেৰি ৰষ্টিঙৰ ভিডিঅ' বনাও হয় নাই ভিডিঅ'টো বেছি হৈছে হয় নাই পাব হৈছে অ তোৰ কি তোৰ লেভেল দিছ নে কি তই ভাল কথা ক'ব পাৰ নাই আৰু তই মোৰ গাৰ্লফ্ৰেণ্ডৰ ওচৰত কেলে তই মানে হেৰি ৰষ্টিঙৰ ভিডিঅ' বনাইছিলি গাৰ্লফ্ৰেণ্ডৰ ওচৰত মানে গাৰ্লফ্ৰেণ্ডৰ লগত কেলে ৰষ্টিঙৰ ভিডিঅ' বনাইছিলি অ গাৰ্লফ্ৰেণ্ডক বনাইছো ওচৰত বুলি ক'লে মই বোলো তোমাৰ গাৰ্লফ্ৰেণ্ডৰ ওচৰলৈ মই যোৱা নাই নহয় তোৰ এতিয়ালৈকে ব্ৰেইনটো পগলা নেকি বুজি নাপাৱ নেকি ইয়াৰ তুমি মাতৃভাষা নিশিকিলা নি ভালকে ক'বলে এই গৰুটো কাকত আছে ঐ তোৰ কেলা বিপিয়াৰে ঠেং কাটি দিম মই কথা কাৰ লগত পাতিম বিপুয়া যেনেকে তই কেলা অসমৰ ক'তো মোক ঠেং কাটিব নোৱাৰো চুদ্দুৰ ভাই এই তোৰ কাকত আছে এইটো ব্যৱহাৰ জান নাই Who is the man? Who is the manners of the legislacy? তই মোক কি বুলি কৈছে ভালে কথা বুলি কৈছে নে কি আপুনি মই আকৌ খং দি আছে তোৰ নাম্বাৰটো মই কোনে কুকুৰ এটা তই মোক কি বুলি কৈছিলি তোৰ নাম্বাৰ ইমান কষ্টকে খুৰাজনৰ পৰা লৈছো তই কথাটো মই তোক বেয়া মাৰিম কিন্তু মই খুৰাজন আকৌ বোলে তোমাকৰ দেউতা এ নহয় মই কথা পাতিব নিদিও বুলি ক'লে দেউতাৰ কথা পাতিম ব্ৰেইনটো পগলা কিন্তু পকৰা নি দেউতা এই কুকুৰৰ পাৰি তোৰ কথা কৈছো মই তই কি ফটো কৈছ না বেনটো পগলা বুলি ক'লে বোলে দেউতা আকৌ বেনটো পগলা তোৰ কথা তোৰ তই কি মানুহ ভিডিঅ' তই কি কণ্টেণ্ট নাই তোৰ ভিডিঅ' বনাই নেকি তোৰ মাথা গৰমে বনাই তহঁতৰ বিপুয়া চিভিলত টেষ্ট কৰি আহিছো বেনটো ঠিকে আছিলে দেখোন এতিয়া কেলে ঘৰ পালত যদি বেয়া হৈ গ'ল নাজানো सिस्टम पार देंगे তই ভাই সঁচা মাৰ খাবি কিন্তু সঁচা কৈছো তোক মই সুধিছো কি তই উত্তৰ দিছ কি তই তোক সুধিছা তই কি বালৰ ভিডিঅ' বনাইছ তই কি ভিডিঅ' বনাই কণ্টেণ্ট নেকি তই ইজনী ল'ৰাক ৰোজ কৰিবি সিজনীক কৰিবি ইজনীক ধ্বংস সিজনীক ধ্বংস কৰ জীৱনটো ৰোজ কৰি ধ্বংস কৰা বাদে মই এইটো আপনি চানে লগ পাব মন আছে মই কবি মই যাম তোৰ ঘৰ ক'ত আছিলে মাজুলী মাজুলী তোৰ তাতে আকৌ গৰুৰ ভিতৰত দিম মই তই আহিবই লাগে মই তই ইমান কষ্ট কৰিব নালাগে পইচা এই কোনে কুকুৰৰ পোৱালি এইটো যেন দলংখন হ'ব শুনিছ হেল্ল' শুনিছ নাই তই আৰু এই পুৰা ৰ'ব আপুনি কেলে ডিষ্টাৰ্ব কৰি থাকে তোৰ দলংখনটো হ'ব হয় নাই তোৰ দলঙৰ ওপৰত প্ৰথম তোৰ বলি দিম মই যিকোৱা কৰিবি কথা এটা শুনিলো কি হ'ল ফোন কৰিলে প্ৰথম ভালকে কথা পাতিবি কি মানে তই মোৰ গাৰ্লফ্ৰেণ্ডৰ ভিডিঅ' বনাবি কিয় মানুহ হিচাপে কথা পাতিবি তোৰ গাৰ্লফ্ৰেণ্ডকে ৰোজ কৰিছো বা কাৰোবাকে ৰোজ কৰিছো তই ফোনটো কৰি ভালকে কথা পাত কিয় পাতিম তই কি মিনিষ্টাৰ তই কি মিনিষ্টাৰ তই মিনিষ্টাৰ মই মিনিষ্টাৰ যদি নহয় তোৰ নিচিনা লেউৰা এটাই আজি মোৰ ওচৰত ফোন কৰি কেলে গিৰাবলগীয়া হৈছে এই তোৰ বালৰ কি তোক মই মাজুলীত খাৰা মাৰি দিম তোক মাজুলীত মই খাৰা মাৰি দিম কাটি দিম তোক তাত গৈ মই सब क्या देखना पड़ रहा है
अच्छा है मैं अंधा हूँ। মাজুলীটো বাদেই দে তোক কেলা হ'ল মই লখিমপুৰ ডিষ্ট্ৰিক্ট দিছো তোক বিহপুৰীয়া দিয়া নাই তোক ওলাই তই বিবিয়াৰা তই বিবিয়াৰা তই বিবিয়াৰা তোৰ নিচিনা কুকুৰ এটা মাতিলে বুলি মই দৌৰি যাবলৈ মই ইমান ঘৰত তোৰ দম তই মাইকী তই অনলাইনহে তোৰ তই কেমেৰা ফোনটোহে তোৰ দম তই মাইকী মই মাইকী হওঁ মতা হওঁ কুকুৰলে এই ফালতু মান তই তাতে কৈছ কেলে তই লখিমপুৰ দিছো বুলি তই কৈছ কেলে তই তাত লখিমপুৰ দিছো বুলি কৈছ কেলে তই যেতিয়া মোৰ সময় হ'ব যেতিয়া মোৰ তাত কাম থাকিব তোৰ নিচিনা কুকুৰ এটাক লগ কৰিবলৈ মই দৌৰ মাৰি নাযাওঁ তোৰ কাম তোৰ কাম থাকিব তই মানে মনে মনে গুচি যাবি কথা ইমানে তই গম নাপাম তোক মাৰিমেই মই বিবাদ দেখিলে হ'ল তোৰ গাৰ্লফ্ৰেণ্ডৰ ঘৰটো এইফালে তোক দিছিলে তোৰ পৰিবাৰৰ ঘৰটো এইফালে তোৰ তাতে মাৰিম মই মোৰ যোৱা দিনা ষ্টৰি পাবি হেৰি ভিডিঅ' তই বালৰ তোৰ লিখীয়া মানুহ মই ষ্টৰি চাওঁ নেকি তোৰ লিখীয়া মানুহ মই ষ্টৰি চাওঁ নেকি ষ্টৰি নাচাওঁ যে মই ভিডিঅ'টো দিলো বুলি তই কেনেকে মোৰ গাৰ্লফ্ৰেণ্ডে দিছে কৈছে ভালকে কবি মোৰ গাৰ্লফ্ৰেণ্ডে কৈছে যে এই ল'ৰাটোৱে মোক ৰ'জ কৰিছে বোলে তুমি ফালি পেলাবা তই মোক চিনি পাইছ নাই মোৰ নাম তই লখিমপুৰত আহি মোৰ নাম ল'বি এবাৰ আচ্ছা মানুহ কা सामना करने से मेरे दाते हैं लेवड़ा सुधा বুলি ক'ব লাগিব নে লখিমপুৰ लेवड़ा सुधा ঘৰ কোনটো तू समझा? हाँ। नहीं तू समझा नहीं। লখিমপুৰ গম নিদিবি কিন্তু মোক গম দে লখিমপুৰ নকবি বেয়াকে তই লখিমপুৰ বেয়াকে নকবি কিন্তু সুদুৰবাই কথাবোৰ ভালকে শুন মই সুধিছো যে লখিমপুৰত लेवड़ा सुधा ঘৰ কোনটো বুলি ক'ব লাগিব তেতিয়া তোক চিনি পাব লখিমপুৰৰ মানুহে কাৰণ তোক চব ফেমাছ হয় জানো লখিমপুৰ लेवड़ा सुधा বুলি কয় তোৰ মোক চম্ভালিবি কিন্তু অস্তাৰ তোক বেয়া মাৰিম মই তুই 1.5 ফুটীয়া চেহেৰাটো লৈ ফোন নেকাটিবি তই ফোন কাটিলে গম পাম তই মাইকী বুলি তই ফোন কাটিলে গম পাম মাইকী বুলি মই মাইকী তোৰ নিচিনা কুকুৰ এটাৰ লগত কথা পতাতকে মই মাইকী হোৱাই ভাল তোৰ গাত হাড়ি কেইটা আছে ঐ 200 চদাৰ তই মাৰ খাব হৈছে তই 200 চদাৰৰ হাড়ি তই এডাল যদি পাৱ ন মাৰি কালা ঘুচিয়াই দাঁত ভাঙি দিম তোৰ তুই 50 টকীয়া দমলে মোক ঘৰ নকওঁ এই চা তোৰ লিখা 50টা আহিব 50টা যাব মোৰ লিখা এটা কেৰাঙুলিটো চুব পাৰিব হয়নে তোৰ লিখা যে মই ভৰি চুচুৱাব নাচাৰ তই এইফালে আহিবি তই মাছ তই মই কৈছো বিবেদ কি ঘাট তই মেইন কথা পাতিলে কিয় কাৰণে ফোন কৰিছ তই ফোন ৰাখ তেতিয়া তই ফোন নাকাটিবি তই মাইকী নেকি ফোন কাটিবলৈ তই মোক গাৰ্লফ্ৰেণ্ডক কেনে ৰ'জ কৰিছিলি তই মোক গাৰ্লফ্ৰেণ্ডৰ ভিডিঅ' ডিলিট কৰিবি নাই তই মাইকী নি তই কেলে ফোন কাটিবি তই কি কাম আছে কিহৰ কাম তই কি তই মিনিষ্টাৰ তই মই অসমীয়া খাতি অসমীয়া গম পাওঁ নাই যিয়ে এটা তই ভিডিঅ' ডিলিট কৰিবি নাই এই কাক খাইছ তই গুৰুত্ব কৰিম মই তই ভিডিঅ' ডিলিট কৰিবি নাই তই বুজি নাপাৱ ক'লে ভিডিঅ' তই ইউটিউবাৰ হওক যি হওক হৈ থাক মোৰ কোনো মতলব নাই তই ভিডিঅ' বনা কিন্তু মোৰ প্ৰথম প্ৰশ্নটো হ'ল যে তই ভিডিঅ' ডিলিট কৰিবি নাই আৰু তোৰ বেয়া মাৰিম কাৰণ তোৰ অকাত কি তোৰ চেহেৰা শুন তোৰ চেহেৰা নাই তোৰ না বডি আছে না কাজিয়া যোগ্যতা নাই তোৰ কাজিয়া তোৰ বডি এটা থাপৰ দিন কণাহাৰী 32 বাঘ ঘূৰিবি তই এটা থাপত 32টা দাঁত সৰিব তোৰ এটা তোৰ যি গজব ব্যৱজক মোৰ দৰকাৰ নাই তই মাৰ ঘৰটো খাবি তোক ভালকে কৈছো চা ভাই মোক খং নুঠাবি শুন তোক ভালকে বুজাই হেল্ল' শুনিছানে এই বেয়া চেয়া নাপাবা দেই এই আমি মানে প্ৰেংকলৰ ভিডিঅ' বনাওঁ বেয়া শব্দ এটা কৰিলো গৈ কৰি সেইটো কাৰণে তোমাৰ প্ৰেংকল একদম বেয়া নাপাবা দেই চবেই পাতিবি বেয়া চেয়া নাপাবা হা এই আমি তোমাৰ নাইবোৰ ভালে আছেনে
এই মই বোলো হেৰি বোলো প্ৰেংকল কওঁ বুলি ক'লে আজি হেঁপালে তাৰপৰা বোলো কালৈ গৈ পাৰিম বোলো বিকুদালৈ কৈছা আনিব বিকুদা কিন্তু ক'লে অকল খঙে নথলে ভাল হ'ব তেখেত গুড়া টাইমত ফোন কৰিলে বোলো তাৰপৰা ইয়াক দিলোঁ ই যাবা প্ৰেংকলক কৈছে নেকি আজি আচ্ছা এই মোৰ পৰা ল'লে আকৌ মই লগৰ বুলি কৈ ডাঙৰ দুটা কি ল'লে নহয় মই আৰু লম্বাকে মই মানে ক'ত আছো গম পোৱা নাই মই ভিডিঅ' বনোৱা জেগাত আছো ভিডিঅ' বনাই আছো ই ফোন মাৰি দিছে সেইকাৰণে মই মানে তুমি অকণমান জচটো দিব লাগে আকৌ গৰম উঠাব লাগে আৰু বেয়াকে ক'ব লাগে বেলেগক যেনেকে কৈ দিয়া পুৰা ক'ব লাগে মই ক'বা চাগে অলপ বেয়াকে নাই কোৱা মই ফোনটো উঠাই দিছো আকৌ দমাই দিছা তুমি কাটি দিছা কিবা কৰি হাঁহি উঠাই দিছা বেয়াকে ক'বলৈও বেয়া লাগে তোমাৰ ভিডিঅ' সদায় চাই থাকো কিমান কম ন বেয়াকে তাকে হেৰি কন্দা হেৰিটো যে কৈছে আৰু ৰিয়েলতে ভালকে কৈছিল আপুনি গম পাইছা নে প্ৰেংকল বুলি কবি ইটো ল'বি একো প্ৰেংকল বুলি গম পাইছিলা নি বাৰু তুমি কেমেৰা অন হৈ আছে অন কেমেৰা আগত কিবা এটা কৈ দিয়ে যদি কৰিব চাবৰ কাৰণে কিবা এটা ভিডিঅ' চিডিঅ' চাব নৱজ্যোতি মিউজিক আৰু ইনষ্টাটো নৱজ্যোতি বুলি আছে নৱজ্যোতি বৰা বিকুদা এবাৰ যে তোমাক যে আমাৰ বেংকৰ ওচৰত লগ পাইছিলো মই এই সৰু ল'ৰাটোৱে সেইটোৱে মই কৈ আছিলো বুঢ়া মাতটো উলিয়াই বাকী ভালে হয় এনেই বেয়া চেয়া পাবা দেই আকৌ হ'ব দিয়া। হ'ব দিয়া